এই চেনেলটো সাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো ক্লিক কৰক সদায় নতুন নতুন আপডেট পাবলৈ। হাই ফ্ৰেণ্ড, মই প্ৰাঞ্জল আৰু আজি আপোনালোকৰ মাজলৈ এটা টেকনিকেল ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো হৈছে আপোনাৰ ফেচবুক একাউণ্টটো কোনোবাই ব্যৱহাৰ কৰি আছে নেকি, নাইবা আপুনি কেতিয়াবা বন্ধুৰ তাত ফেচবুক একাউণ্টটো লগ ইন কৰি লগ আউট কৰিব পাহৰিছে নেকি। যদি পাহৰিছে তেনেহ'লে আপুনি ভিডিঅ'টো চাব পাৰে। আৰু আপোনাৰ যদি সন্দেহ হয় কোনোবাই আপোনাৰ ফেচবুক একাউণ্টটো লগ ইন কৰি আছে তেনেহ'লে এই ভিডিঅ'টো আপুনি শেষলৈ চাব পাৰে। প্ৰথমতে আমি যাম ফেচবুক একাউণ্টত। ফেচবুক একাউণ্টত গৈ আপোনাৰ ফেচবুক একাউণ্টটো লগ ইন কৰিব। মই লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত ওপৰৰ ৰাইট ছাইডৰ ওপৰত এটা তিনিডাল ডেছ পাব, ইয়াত যাব লাগিব। ইয়াত যোৱাৰ পিছত তলৰ পিনে গৈ যাব লাগিব ছেটিং এণ্ড প্ৰাইভেচি নামৰ অপশ্যনটোত। ইয়াত মই গৈছোঁ। যোৱাৰ পিছত ছেটিং বুলি এটা অপশ্যন পাব, তাত যাব লাগিব। মই গৈছোঁ। যোৱাৰ পিছত অলপ তলৰ পিনে আহি ছিকিউৰিটি এণ্ড লগ ইন বুলি এটা অপশ্যন পাব, তাত যাব লাগিব। তাত মই গৈছোঁ। যোৱাৰ পিছত ইয়াত আহিব, ইয়াত এটা অপশ্যন আছে। এই অপশ্যনটোত লিষ্ট হিচাপত আহিব আপোনাৰ ফেচবুক একাউণ্টটো কোনকেইটা ডিভাইচৰ পৰা লগ ইন হৈ আছে। মোবাইল হ'লে মোবাইলৰ ডিভাইচৰ নাম আহিব, লেপটপ কম্পিউটাৰ হ'লে তেনেকৈ লেপটপ কম্পিউটাৰৰ পৰা আহি যাব আৰু মডেলটোৰ নাম আহি যাব। মোৰ ইয়াত দেখাইছে Xiaomi Redmi 3S নামৰ, গুৱাহাটী ইণ্ডিয়াৰ পৰা দেখাইছে। মানে মোৰ এইটো মোৰ একাউণ্টটো Xiaomi Redmi 3S নামৰ প্ৰাইমৰ পৰা এটা মোবাইলৰ পৰা লগ ইন হৈ আছে। আৰু তলৰ পিনে এটা দেখাইছে এণ্ড্ৰইড UC ব্ৰাউজাৰৰ পৰা দেখাইছে, মানে UC ব্ৰাউজাৰৰ পৰা মোৰ একাউণ্টটো লগ ইন হৈ আছে। তেনেদৰে আপোনাৰ একাউণ্টটো কোনকেইটা ডিভাইচৰ পৰা লগ ইন হৈছে ইয়াত দেখাই দিব। যদি আপোনাৰ সন্দেহ হয়, ধৰি লওক এণ্ড্ৰইড UC ব্ৰাউজাৰটো আপুনি লগ ইন কৰা নাই, নাইবা Xiaomi Redmi 3S প্ৰাইমটো আপোনাৰ ধৰি লওক এইটো মোৰ ডিভাইচ নহয়, গতিকে এইটো কোনে খুলি আছে, যদি এনেকুৱা সন্দেহ হয় তেনেহ'লে আপুনি তলৰ পিনে আহি লগ আউট অফ অল ছিজনৰ পৰা তাত ক্লিক কৰি দিলে আপোনাৰ কি হ'ব, ৰিমুভ হৈ যাব। মানে লগ আউট অফ অল ছিজনত যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ একাউণ্টটো যিকেইটা ডিভাইচত লগ ইন হৈ আছে তাৰ পৰা লগ আউট হৈ ওলাই আহিব আৰু আপোনাৰ একাউণ্টটো তাৰ পৰা বাচিব। গতিকে এতিয়া তাৰপিছত সেইখিনি কৰাৰ পিছত আপুনি চেঞ্জ পাছৱৰ্ড কৰি দিব। চেঞ্জ পাছৱৰ্ড কৰি সেইটো আপুনি পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব। গতিকে ভিডিঅ'টো বেছি ডাঙৰ নাছিল, যদিও কিছুমানৰ সহায় হ'ব পাৰে। বহুতে ফেচবুক ব্যৱহাৰ কৰে যদিও কিছুমান ছেটিং নাজানিব পাৰে। যিসকলে জানে তেওঁলোকে ভিডিঅ'টো নাচালেই হ'ল, আৰু যিসকলে নাজানে এইটো ভিডিঅ' তেওঁলোকৰ কাৰণে বনাইছিলোঁ। গতিকে যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে সহায় হৈছে তেনেহ'লে এই ভিডিঅ'টো লাইক কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।